ভেকচিনৰ টেষ্টিং কৰিব আহিছোঁ। ভেকচিনৰ ডক্টৰ দেখুৱাৰ কাৰণে আহিছিলোঁ। ইয়াতে চব ইমান ইয়াতে টেষ্ট লেবৰেটৰী টেষ্ট মাতি আছে, মানুহবিলাক মাতি আছে। মই এতিয়া টেষ্ট কৰিছোঁ, ৰেকৰ্ড ৰিজাল্ট দিয়া নাই। টেষ্টটো নাপত লৈছে দিয়া নাম মাতিব, নাম মাতি আছে। টেষ্ট ৰিপৰ্ট কৰিলোঁ, মোক মাতিছিল, ৰমেন শৰ্মা মাতিছিল। এয়া চাওক এইখন নিগেটিভ ওলাইছে, এই নিগেটিভ ওলাইছে। এইটোত দেখা আছে, এইটোত দেখা আছে নিগেটিভ ওলাইছে। গতিকে মই ডক্টৰ দেখুৱাব আহিছিলোঁ, ডক্টৰ দেখুৱাম। তাৰ ভিতৰত চব দোকান ডাঙৰ এৰিয়া এয়া চব মিনিমাম 1000 মানুহ আছে, 1000 বেছি আছে। চবেই টেষ্ট ৰিপৰ্ট ভেকচিনৰ মানে ক'ভিড টেষ্ট কৰিব আহিছে। চাওকচোন চবেই টেষ্ট আহিছে। মোৰ আছিল নিগেটিভ আহিছে। এইটো লেব ডক্টৰবিলাক বহি আছে। এইবিলাক চব ধুনীয়া চিষ্টেমত মানুহৰ চিষ্টেমত চাই আছে। ধুনীয়া চিষ্টেম, মানুহ নাম মাতি আছে। আগতে ফৰ্ম ছাবমিট কৰিব, সেইটো বাৰু দেখুৱাই আছোঁ। ফৰ্ম ছাবমিট ক'ত কৰে, ফৰ্মখন লিখি জমা দিব লাগিব। তাৰপিছতে আকৌ লেবত পঠাই দিয়ে। ইমান মানে 1000ৰ ওপৰত মানুহ আছে, 1000ৰ ওপৰত মানুহ আছে। এই কাউণ্টাৰত জমা দিব লাগে, এই কাউণ্টাৰত জমা দিব লাগে। ফৰ্মবিলাক জমা দি তাৰপিছত তেওঁলোকে কাগজখন জমা দি জমা দিব লাগে। কিমান ধুনীয়া চিষ্টেমত বনাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ, ধুনীয়া চিষ্টেমত বনাইছে। ফৰ্ম জমা দি নেক্সট আকৌ বেলেগত জমা দিব লাগে। তাৰপিছত টেষ্ট ৰিপৰ্ট কৰে। মেল ফিমেল এনেকৈ ফৰ্ম জমা দিছে, নাম মাতি আছে। ফৰ্ম জমা দি আছে, নাম মাতি আছে। এনেকুৱা চেয়াৰ পাতি থোৱা আছে, একদম ধুনীয়াকৈ লাইনকৈ চেয়াৰ পাতি থোৱা আছে। ইমান আছে, ধুনীয়া চিষ্টেমত বনাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। ধুনীয়া লাগিছে, ভাল লাগিছে, আহি খুবেই ভাল লাগিছে। গতিকে টেষ্ট ৰিপৰ্ট ওলাইছে মোৰ নিগেটিভ। এয়া চাওক মোৰ নিগেটিভ ওলাইছে, এই মোৰ চাওক নিগেটিভ ওলাইছে। এইটো নিগেটিভ বুলি লিখা আছে। আৰু এখন ফৰ্ম জমা দি আছে, ফৰ্ম দি আছে। চিকিউৰিটি সকলো বহি ফৰ্ম দি আছে। ৰিচিপশ্যনিষ্ট চবেই এনেকুৱাকৈ লিখি আছে। ফৰ্ম ছাবমিট কৰি আছে, ফৰ্মবিলাক লিখি আছে বাহিৰত। এটা কোভিড চেণ্টাৰ লিখা আছে। ইয়াতে আহিলোঁ, ৰাইজৰ মাজত দেখুৱালোঁ। কিন্তু ধুনীয়া চিষ্টেমত বনাইছে চেণ্টাৰটো, ভিতৰত গৈ ভালে লাগিল। ৰাইজসকল আপোনালোকে আহিব। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানে।